নমস্কাৰ সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি চাম লখিমপুৰ গাৰ্লছ কলেজত অহা কেইটামান পোষ্টৰ বিষয়ে। এইকেইটা হৈছে পোষ্ট। প্ৰথম পোষ্টটো হৈছে HOD। ইয়াৰ এটা পোষ্ট আছে, ইয়াৰটো এলিজিবল কোৱালিফিকেশ্যনখিনি ৰাইট চাইডে দিয়া আছে, আপোনালোকে চাই ল'ব। ছেকেণ্ড পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ, আৰু ছাবজেক্টকেইটা দিয়া আছে ক'ত ক'ত খালী হৈছে, আৰু ৰাইট চাইড এটা এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আছে। এছিষ্টেণ্ট প্ৰফেচাৰো আছে 4টা পোষ্ট। পোষ্ট গ্ৰেজুৱেট ইন এডুকেশ্যন MA এছিষ্টেণ্ট প্ৰফেচাৰ ইন ফিজিকেল এডুকেশ্যন এণ্ড আৰ্ট এডুকেশ্যন আছে। ইয়াত 2টা পোষ্ট আছে, 2টা পোষ্ট পাৰ্ট টাইমৰ কাৰণে হ'ব। কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলিঙৰ কাৰণে এটা পোষ্ট আছে, এইটো পোষ্ট পাৰ্ট টাইমৰ কাৰণে হ'ব। আৰু এই এডভাৰটাইজমেণ্টটো ওলোৱা 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত এড্ৰেছটো দিয়া আছে, এইটো এড্ৰেছত আপোনালোকে